নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম অতীজত ঘটি যোৱা 5টা অতি ভয়ানক দুৰ্ঘটনাৰ বিষয়ে, যিবোৰৰ বাবে হেজাৰ হেজাৰ লোকৰ কৰুণ মৃত্যু ঘটিছিল। গতিকে ভিডিঅ'টি শেষলৈ চাব আৰু চেনেলটিক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নাম্বাৰ 5, গ্ৰেট স্মোক অফ লণ্ডন। শীতৰ ঋতুত কুঁৱলী পৰাটো আপুনি নিশ্চয় দেখিছেই চাগে, যাৰ বাবে আমাৰ প্ৰাকৃতিক পৰিৱেশটো অতি মনোমোহা হৈ পৰে আৰু সকলোৱে এই ঋতুটোক পচন্দ কৰে। বিশেষকৈ পশু পক্ষীবোৰেও এই ঋতুটোক খুবেই পচন্দ কৰে। পক্ষীবোৰেতো হেজাৰ হেজাৰ কিলোমিটাৰ অতিক্ৰম কৰি এই ঋতুটো উপভোগ কৰিবলৈ গুচি আহে, কিন্তু কোনেও ভবা নাছিল যে জাৰৰ ঋতুত পৰা কুঁৱলীয়ে হেজাৰ হেজাৰ মানুহৰ মৃত্যুৰ কাৰণ হ'ব। 1952 চনত ইংলেণ্ডৰ লণ্ডন চহৰত কুঁৱলীৰ বাবে 12,000 লোকৰ কৰুণ মৃত্যু ঘটিছিল। এই ঘটনাটো বহু বিচিত্ৰ আৰু বহু ভয়ানক এটা দুৰ্ঘটনা আছিল। সেই সময়ত কুঁৱলীৰ বাবে লণ্ডন চহৰখনত ঠাণ্ডা বহু বাঢ়ি গৈছিল আৰু অত্যন্ত ঠাণ্ডাৰ পৰা বাচিবলৈ সকলো মানুহে নিজৰ নিজৰ ঘৰত কয়লা জ্বলাবলৈ ধৰিলে। কিন্তু এই কয়লাৰ পৰা ওলোৱা ধোঁৱাবোৰত ছালফাৰ ডাই অক্সাইড, নাইট্ৰজেন অক্সাইড আৰু কাৰ্লিক নামৰ বিষাক্ত গেছবোৰ কুঁৱলীৰ লগত মিহলি হৈ পৰিছিল, যাৰ ফলত ইয়াৰ জলবায়ু সম্পূৰ্ণৰূপে ক'লা আৰু বিষাক্ত হৈ পৰিছিল। এই বিষাক্ত গেছবোৰৰ বাবেই গোটেই চহৰখন অন্ধকাৰ হৈ পৰিছিল। এই অন্ধকাৰ আৰু বিষাক্ত গেছসমূহ 4 দিনলৈ ইয়াত মজুত থাকিল, যাৰ ফলত 4,000 লোকৰ তৎক্ষণাতেই মৃত্যু হ'ল আৰু 8,000 লোক গম্ভীৰ ৰোগত আক্ৰান্ত হৈ পৰিল। পিছত তেওঁলোকৰো 1 মাহৰ পিছতেই মৃত্যু হয়। এই দুৰ্ঘটনাটোক দ্য গ্ৰেট স্মোক অৱ লণ্ডন নামেৰে জনা যায়। কুঁৱলীৰ বাবে ইমানবোৰ মানুহৰ মৃত্যুৰ ঘটনাটো মানৱ ইতিহাসৰ ভয়ংকৰ এক দুৰ্ঘটনা ৰূপে পতিত হ'ল। নাম্বাৰ 4, বাংকিউ ডেম ডিছাষ্টাৰ। 8 আগষ্ট 1975 চনৰ মাজনিশা চীনৰ হেনন প্ৰান্তত বাস কৰা লোকসকলৰ ওপৰত নামি আহিছিল এক ভয়ংকৰ প্ৰলয়। সেইদিনা ৰাতি এই অঞ্চলটোত প্ৰচণ্ড বৰষুণ পৰিছিল, যাৰ ফলত ইয়াৰ কাষতে থকা বাংকিউ ডেমটো অত্যাধিক পানীৰে উপচি পৰে। প্ৰায় 1 মান বজাত বৰষুণ কমিবলৈ ধৰিলে আৰু আকাশ ফৰকাল হৈ পৰিল। চাৰিওফালে সকলো শান্তিময় হৈ পৰিল, কিন্তু কোনেও ভবা নাছিল যে এয়া আচলতে প্ৰলয় অহাৰ আগৰহে শান্তি আছিল। এই ডেমটোত প্ৰায় 2,80,000টা অলিম্পিকৰ ছুইমিং পুলত থকা পানী সমান পানীৰ মজুত আছিল। কিছু সময়ৰ পিছতেই মাটিৰ পৰা বহু জোৰ জোৰকৈ শব্দ হ'ব ধৰিলে, যেনে কোনো ডাঙৰ ভূঁইকঁপ আহিছে আৰু মাটিবোৰ ফাটিব ধৰিছে। কিন্তু এয়া আচলতে বাংকিউ ডেমটোৰ ভঙাহে শব্দ আছিল। অত্যাধিক পানী ভিৰ ৰাখিব নোৱাৰি ডেমটো ভাগি পৰে আৰু ইয়াৰ পানীবোৰে কাষৰ বহুতো গাঁও উটুৱাই নিয়ে। এই প্ৰলয়ংকাৰী বানৰ ফলত প্ৰায় 1,71,000 লোকৰ মৃত্যু হয়। বেছিভাগ লোকেই সেই সময়ত নিদ্ৰাগত অৱস্থাত থকাৰ বাবেই তেওঁলোকে একো গমেই নাপালে আৰু পানীয়ে তেওঁলোকক উটুৱাই নিয়ে। বানৰ কবলত পৰি লাখ লাখ লোক আঘাতপ্ৰাপ্ত হয় আৰু অসংখ্য লোকক সেই ঠাইৰ পৰা স্থানান্তৰ কৰিব লগা হয়। আজিলৈকে কোনো দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যাত এই দুৰ্ঘটনাটোতেই আটাইতকৈ বেছি লোকৰ মৃত্যু হৈছিল। নাম্বাৰ 3, পণ্টে ডাছ বাৰকাছ ডিছাষ্টাৰ। চন 1809। নেপোলিয়নৰ বহু কাৰনামা বিশ্বত বহু জনপ্ৰিয়। এজন মহান ৰজাৰ ৰূপত বহু কিতাপত তেওঁৰ বিষয়ে পোৱা যায়। কোৱা হয় নেপোলিয়নৰ সেনাই হাৰিবলৈ কেতিয়াও শিকা নাছিল। 18 শতাব্দীত নেপোলিয়নৰ সেনাই এদিন পৰ্তুগালত আক্ৰমণ কৰে। 29 মাৰ্চ 1809 চনত এই সেনাবাহিনীয়ে পৰ্তুগালৰ প্ৰথমখন যুদ্ধ জিকিবলৈ সক্ষম হয়। যেতিয়া পৰ্তুগালৰ জনতাই এই পৰাজয়ৰ খবৰ পায়, তেতিয়া তেওঁলোক আতংকিত হৈ পৰে। ফলত বহু লোকে সুৰক্ষিত স্থানলৈ যাব ধৰিলে। এই লোকসকলে দৰা নদীৰ ওপৰত থকা পণ্টে ডাছ বাৰকাছ ব্ৰিজখন পাৰ হ'ব ধৰিলে, কিন্তু অসংখ্য লোকে একে সময়তে দলংখনত উঠাৰ বাবে এই দলংখন ভাঙি পৰে, যাৰ ফলত 6,000তকৈ অধিক লোকৰ পানীত ডুবি মৃত্যু হয়। এই দুৰ্ঘটনাটো পণ্টে ডাছ বাৰকাছ ডিছাষ্টাৰ নামেৰে জনা যায়। ইতিহাসৰ এইটোৱে প্ৰথমটো দুৰ্ঘটনা আছিল য'ত দলং ভাঙি ইমানবোৰ লোকৰ কৰুণ মৃত্যু হৈছিল। নাম্বাৰ 2, কুৱেইট অইল ডিছাষ্টাৰ। আমি সকলোৱে জানো কুৱেইট এখন বহুত ধনী দেশ আৰু ই ধনী হোৱাৰ মূল কাৰণটো হৈছে ইয়াত মজুত থকা অসংখ্য তেলৰ ভাণ্ডাৰ। কুৱেইটৰ অৰ্থব্যৱস্থা কেৱল ইয়াত পোৱা তেলৰ ওপৰতেই নিৰ্ভৰ কৰে। ইয়াৰ মাটিত ইমানেই তেল মজুত আছে যে ইয়াত মাটি খান্দিলে পানীতকৈ বেছি তেলহে বাহিৰ হয়। 1991 চনত যেতিয়া ইৰাকে কুৱেইটক আক্ৰমণ কৰি কুৱেইটত কব্জা কৰে, তেতিয়া তেওঁলোকৰ প্ৰধান উদ্দেশ্যটো আছিল কুৱেইটৰ বেছিভাগ তেলৰ খনিক ধ্বংস কৰা। সেইবাবে ইৰাকী সৈন্যই 700টাতকৈ অধিক কুৱেইটৰ তেলৰ কুঁৱাত জুই লগাই দিয়ে। সেই তেলৰ কুঁৱাবোৰত ইমানেই অধিক তেল মজুত আছিল যে সেই জুইবোৰ অহা 7 পৰা 8 মাহলৈ তেনেকৈ জ্বলি থাকিল। এই জুইবোৰে পৃথিৱীৰ জলবায়ুত ভয়ানক ক্ষতি কৰে, যাক কেতিয়াও ঠিক কৰিব পৰা নাযায়। মানৱ নিৰ্মিত এই দুৰ্ঘটনাটোৱে বিশ্বৰ অৰ্থব্যৱস্থাৰ ওপৰতো গভীৰ আঘাত কৰে। নাম্বাৰ 1, ভোপাল গেছ ডিছাষ্টাৰ। 2 ডিচেম্বৰ 1984 চনত পেষ্টিচাইড নিৰ্মাণ কৰা এটা কোম্পানী, যাৰ নাম আছিল ইউনিয়ন কাৰ্বাইড ইণ্ডিয়া লিমিটেড,
যাৰ দ্বাৰা ভূপালত লগোৱা এটা কাৰখানাত এক ভয়ংকৰ দুৰ্ঘটনা হয়। এদিন হঠাৎ মিথিল আইচ'কাইনেট নামৰ এবিধ বিষাক্ত গেছ এই কাৰখানাটোৰ পৰা নিগৰিত হ'ব ধৰিলে। এই গেছটোক বিশ্বৰ আটাইতকৈ বিষাক্ত গেছৰ ভিতৰত ধৰা হয়। কাৰখানাটোৰ পৰা নিগৰিত হোৱা এই ভয়ানক গেছটোৰ ফলত ৫ লাখতকৈ অধিক লোক প্ৰভাৱিত হৈ পৰে। এই দুৰ্ঘটনাটোৰ ফলত এক চৰকাৰী ৰিপৰ্ট মতে ৮,০০০ লোকৰ তৎক্ষণাতেই মৃত্যু হৈছিল। এই সংখ্যা আজিলৈকে ১৬,০০০ অতিক্ৰম কৰিছে। কিন্তু এয়া এক চৰকাৰী দস্তাবেজত মজুত থকা ৰিপৰ্টহে। ইয়াৰ স্থানীয় লোকসকলৰ মতে এই দুৰ্ঘটনাটোত আৰু অধিক লোকৰ মৃত্যু হৈছিল। এই দুৰ্ঘটনাটোক ঔদ্যোগিক ইতিহাসৰ আটাইতকৈ ভয়ংকৰ দুৰ্ঘটনা বুলি জনা যায়। বন্ধুসকল, আজিৰ ভিডিঅ'টি ইমানেই। ভিডিঅ'টি চাই কেনে লাগিল তলত কমেণ্ট কৰি নিশ্চয় জনাই দিব আৰু ভাল লাগিলে এটা